250 গ্ৰাম মান হ'ব। লগত লৈছোঁ ঠাণ্ডা পানী এটা চচপেনত। এইখিনি মই গেছত উঠাই দিছোঁ, গৰম হ'বলৈ দিম। পলু পকাখিনি যাতে অকণমান সিজি যায়। এয়া অকণমান পানী গৰম হ'বলৈ লৈছে। মই গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ। এয়া দেখিব পাইছেনে? এই পকাবিলাক অকণমান উতলি আছে আৰু যিবিলাক জীয়াই আছিলে এইবিলাক মৰি গ'ল। এই পলু এতিয়া সম্পূৰ্ণ হৈছে আৰু আমাৰ। এয়া মই পিঁয়াজ কাটি লৈছোঁ আৰু কেইটামান জলকীয়া এয়া মই সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়াও সেনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ। আপোনালোকে নিজৰ পচন্দ মতে ল'ব পাৰে যেনেকৈ কাটে। আৰু এই পলুবিলাক আমি এনেকৈ কাটি লৈছোঁ। এই পলুবিলাকৰ মাজত যি ক'লা ক'লা আছে এইবিলাক মই পেলাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নেপেলাবও পাৰে, মই পেলাই লৈছোঁ। এতিয়া এটা কেৰাহী লৈছোঁ। কেৰাহীত অলৰেডি গৰম হৈছেই, মই অকণমান তাত মিঠাতেল দিলোঁ। এই দেখিব পাৰিছেনে? কেৰাহী গৰম হৈ গৈছে। পিঁয়াজখিনি দিলোঁ, জলকীয়া আৰু পিঁয়াজ মই এতিয়া অকণমান ভাজি ল'ম। পলু পকাখিনি খাবলৈ খুব টেষ্টি হয়। অকণমান ভাজিব দিছোঁ। অকণমান পিঁয়াজখিনি পানীখিনি শুকাই গ'লে দেখিব পাৰিছেনে? এতিয়া মই পলু পকাখিনি দিম। লৰাই দিলোঁ। সোৱাদ অনুসৰি নিমখ, হালধি। মই লোৱা পলু পকাখিনি পুৰত হয়। লৰাই দিছোঁ। পুৰত হ'লে মানে খাই ভাল লাগে। সৰুবিলাকো খায়, হ'লেও আৰু পুৰত হ'লে অকণমান খাই টেষ্টটো বেছিকৈ পায়। এতিয়া ঢাকনি লগাই দিলোঁ। পানী ওলাইছে। এই দেখিছেনে? লৰাই আছোঁ আৰু বেছি দেৰি নাই, কাৰণ আগতে মই এইখিনি সিজাই লৈছোঁ। এইখিনি ৰংচঙুৱা হ'লেই হ'ব আৰু খৰখৰীয়া হ'ব ধৰিছে। দেখিছেনে? বেছিকৈ খৰকৈ ভাজিলে বেছিকৈ সোৱাদ লাগে খাই। মই হ'লে ৰ'ব পৰা নাই দেই ৰাইজ। আপোনালোকে কেনেকুৱা পায় খাই জনাব দেই। খাই চাবচোন, মই হ'লে বহুতেই ভাল পাওঁ। কমেণ্ট কৰি জনাবচোন। এইখিনি মোৰ হৈ গ'ল এতিয়া।